Bienvenidos a la cripta. Dame tu cosita, dame tu cosita, ay, dame tu cosita, dame tu cosita. যদি তোমালোকে এইজন এলিয়েন্সক দেখাৰ পিছত মনতে ভাবিছা যে ই আকৌ এবাৰ ঘূৰি আহিল বুলি তেতিয়াহ'লে তোমালোকে একদম ভুল ভাবিছা কাৰণ আজি মই তোমালোকৰ আগত ক'বলৈ ওলাইছোঁ মিউজিকেলি আৰু টিকটকৰ কিছুমান ট্ৰেণ্ডিং ভিডিঅ'ৰ বিষয়ে তো সময় নষ্ট নকৰি বলক ইহঁতক আজি ফালি পেলাওঁ প্ৰথমতে আহিল মিউজিকেলি অহাৰ পিছতে মানুহে নিজৰ প্ৰতিভাসমূহ ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিবলৈ ধৰিলে প্ৰতিভাসমূহ আছিল এনেকুৱা ধৰণৰ প্ৰথম কেইবাবছৰমান অসমত ৰাজত্ব কৰাৰ পিছত এই এলিয়েন্স দুটা ওপৰলৈ গুচি যায় আৰু এলিয়েন্স দুটা যোৱাৰ লগে লগে আৱিৰ্ভাৱ হয় টিকটকৰ লগে লগে নামি খৰগৰ পৰা দুজন অপেশ্বৰী যাৰ নাম হ'ল लटका के झटका के चलती है भटका के ध्यान मेरा तेरे इस चलने पे मैंने कुछ लिखा है पब्लिक को दे दूंगा ज्ञान तेरा ओ मैडम जी मैं तेरा भाई नहीं है धीरे चल कोई गाय नहीं है बस আচলতে এইবিলাক এতিয়া পুৰণা হ'ল এতিয়া আমি চাব লাগিব নতুন তো বলক নতুনটো চাই লওঁ भी मारूंगा ठिच क्यों প্ৰথমতে আহিল হাতেৰে গুলি মাৰা তাৰপিছত আহিল চাইকেল মাৰি মাৰি যি আহে তাকে ভাইৰেল হৈ যায় কিন্তু মোৰ চেনেলটো হ'লে ভাইৰেল হোৱা নাই सायकल सायकल व मारी सोनानी सायकल सायकल पर बसीन मी कशी उतरावा কিন্তু এইবাৰ আহিছে অলপ বেলেগতকৈ বেলেগ ধৰণৰ এক কথাত ক'বলৈ গ'লে এইবিলাক ঘণ্টা বনাইছ তই पीछे वाला भाई तनी बहलूम बढ़ाई ঐ কুকুৰ খালি তই পুৰুষ জাতিটোৰ নাক কাটি পেলালি को क्यों फंसा के रखा है उठा ले रे बाबा उठा ले ভিডিঅ'টো কেনে লাগিল কমেণ্ট বক্সত জনাব লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই